এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। এতিয়া ৰাতিপুৱা 9টা বাজি গ'ল, গা চা ধুই আজৰি হৈছোঁ, কিন্তু এতিয়ালৈকে একো খোৱা নাই, ব্ৰেকফাষ্ট কৰা নাই। আজি আচলতে দুখন বিয়া আছে, এটা অন্নপ্ৰসন আছে, ক'তো নগ'লেও নহয়, যাবই লাগিব। আৰু মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া আছে আজি, তালৈ যাবই লাগিব। কিন্তু এতিয়ালৈকে একো নাস্তা চাস্তা কৰা নাই। সদ্যহতে মই কিবা এটা বনাই চবকে খুৱাই লওঁ, মই নিজেও খাওঁ। তাৰপিছত আপোনালোকক দেখাম আজি ক'ত ক'ত যাওঁ, কি কৰোঁ, কেনেকৈ ক'ত যাওঁ দেখাম আপোনালোকক। কি বনাম ভাবি আছিলোঁ, তাৰপিছত ভাবিলোঁ অলপ পোলাও বনাই দিওঁ, সেইটো কাৰণে পোলাও বনাব লৈছোঁ। কুকাৰতে বনাম। মই পিঁয়াজখিনি অলপ ভাজি ল'লোঁ, অলপ চেনি দি দিছোঁ তেল দিওঁতে। তাৰপিছতে এতিয়া এইখিনি চব্জি হিচাপে আকৌ মই মটৰ কেইটামান আৰু বন্ধাকবি অলপ ইউজ কৰিছোঁ। এনেকৈ খাবলৈ ভাল হয়, সেইটো কাৰণে এয়া এনেকৈ বনাবলৈ লৈছোঁ। ইয়াতে এইখিনি ভাজ খালে অলপ ৰঙচুৱা হ'ল, পিঁয়াজখিনি এতিয়া চাউলখিনি দি দিম। ইয়াতে মই আজি অলপ ধনিয়া ব্যৱহাৰ কৰিম, আনকালে মই ধনিয়া এনেকৈ কেঁচা ধনিয়া দি পোৱা নাই, কিন্তু আজি অলপ কেঁচা ধনিয়া দি দিম বুলি ভাবিছোঁ। লগতে অলপ গৰু ঘিউ দি দিম, তেতিয়া গৰু ঘিউ মই দিওঁৱেই, গৰু ঘিউ দিলে অলপ খাবলৈ টেষ্টটো ভাল হয়, সেইটো কাৰণে আপোনালোকে যি আছে তাকে দি দিব। গৰু ঘিউ, খিচমিচ, কাজু, লং, ইলাচি, ডালচেনি মই দিওঁ, কিন্তু আজি মোৰ ওচৰত নাই, সেইটো কাৰণে মই অলপ খিচমিচ অলপ দি দিছোঁ। এনেকৈ বনাম আজি। ইয়াতে মই আজি অলপ ধনিয়া ব্যৱহাৰ কৰিছোঁ, কি হয় নাজানো আৰু খাবলৈ কেনেকুৱা হয় দিছোঁ। মই পদিনা দি পাইছোঁ, কিন্তু ধনিয়া আজি ফাৰ্ষ্ট টাইম দিছোঁ, সেইটো কাৰণে অকণমান ভয় লাগিছে, কেনেকুৱা হয় নাজানো, তথাপি দি চাইছোঁ। আৰু এইটো মোৰ একটা এক্সপেৰিমেণ্ট বুলিয়ে ক'ব পাৰি। মই বেলেগক দেখাও নাই দেই দিয়া পোলাও তেনেকৈ কেঁচা ধনিয়া দি দিয়া, আজি দি চাইছোঁ কেনেকুৱা হয় চাওঁচোন। আমাৰ ইছুৱে পোলাও খাই ভাল পায়, তাই সদায় পোলাও বনালে নিজেই খাবলৈ বিচাৰে, সেইটো কাৰণে তাইক মই এক্সট্ৰা প্লেটত সদায় পোলাও দি দিওঁ, খাবলৈ ভাল পায় খাই। বাকী খাবলৈ বিজয়টো ঠিকেই হৈছে বুলি কৈছে, টেষ্ট হৈছে বোলে খাবলৈ। মই এয়া খাবলৈ লৈ বহি আছোঁ, খাম আৰু। ওচৰৰে ভণ্টি এজনী আহিল ডান্স শিকিবলৈ। তাই কলেজৰ ফ্ৰেছাৰ্ছ আছে, সেইটো কাৰণে মোক অকণমান দেখাই দিব কৈছে। মই ইমান ভাল ডান্স নকৰোঁ, কিন্তু তাই যেতিয়া কৈছে অলপ তাইক দেখাই দিছোঁ আৰু এটা দুটা ষ্টেপ। আমাৰ গাঁৱৰে দাদা এজনৰ ঘৰত আজি অন্নপ্ৰসন, তেওঁ ছোৱালীজনীৰ, তালৈ আহিছোঁ এতিয়া। অন্নপ্ৰসন মানে মই দেখি একদম আচৰিত হৈ গৈছোঁ। এখন মানে বিয়া পাতিছে আৰু অন্নপ্ৰসন আঁতৰৰ পৰা চালে মানে মানুহে গম নাপাব, একদম ডাঙৰকৈ পাতিছে। তেওঁলোকৰ খুব হেঁপাহৰ হয় ছোৱালীজনী, বহুত ডাঙৰকৈ পাতিছে অন্নপ্ৰসনটো। এনেকুৱা লাগিছে বিয়া খাব আহিছোঁ, আচলতে ফিলিংটো তেনেকুৱা আহিছে, আমি বিয়া খাব আহিছোঁ। এয়া বৌ হয়, এওঁলোকৰ ঘৰতে আমি অন্নপ্ৰসন খাবলৈ আহিছোঁ। টিকলিজনীক মই অকণমান ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ, শুই গ'ল তাই আচলতে। এইজনী টিকলিজনী বহুত মৰম লগা, বহুত বহুত কিউট। এইজনী
এতিয়া আমি পাৰ্থহঁতৰ ঘৰলৈ আহিছোঁ। তাৰ আজি ৰিচিপশ্যন হয়। সি একচুৱেলি মোৰ কলেজৰ ভাল ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰি, কাৰণ মই তাৰ লগত চব কথা শ্বেয়াৰ কৰোঁ, এতিয়াও কৰোঁ। তাৰ বিয়ালৈ আহিছোঁ। ভিতৰত ভিডিঅ' কৰিবলৈ ভাল নালাগিল, কাৰণ মই তাহাঁতৰ ঘৰত আজি ফাৰ্ষ্ট টাইম আহিছোঁ। মানুহখিনি ইমান মোৰ চিনাকিও নহয়, সেইটো কাৰণে ইয়াতে মোৰ লগত জৰ্ণাক লগ পালোঁ। আচলতে সেইদিনা আমি একেলগে আহিম বুলি কথা পাতিছিলোঁ, সেইটো কাৰণে তাইও একেটা সময়তে আহি পেলাই আমি একেলগে বিয়া খাব আহিছোঁ। এজনী জৰ্ণা, বহুত দিনৰ মই লগ পাইছোঁ। বাকী আমিকেইটা আহিছোঁ। বাকী এয়া জৰ্ণাৰ ভাইটি, হাই কোৱা। এতিয়া আমি আহিছোঁ কেন্দুগুৰি এখন বিয়ালৈ। এইখন বিহাৰী সম্প্ৰদায়ৰ বিয়া হয়, কিন্তু আমাৰ ঘৰৰ কাষতে বহুত দিন সিহঁতি ভাড়া ঘৰ লৈ আছিলে, সেইটো কাৰণে আমাৰ ঘৰুৱা সম্পৰ্কত আছে সিহঁতৰ লগত। মানে মোৰ নহয়, বিজুহঁতৰ লগত আচলতে, সেই সূত্ৰে মোৰ লগতো আছে। ইয়ালৈ আহিলোঁ। বিবাহ ভৱনটো বিশেষকৈ ইমান ধুনীয়া, নতুনকৈ বনাইছে কেন্দুগুৰিতে। খাম বুলি নহয়, আচলতে আমি দেখা এটা দিবলৈ আহিছোঁ, কাৰণ বিয়া আজি বহুত খালোঁ, সেইটো কাৰণে। চাওকচোন বিবাহ ভৱনটো ইমান ধুনীয়া নহয়, ভালকৈ মই দেখুওৱা নহ'ল। আৰু আজি ভিডিঅ'টো মোৰ ইমানতে সামৰণি মাৰিছোঁ। মই অলপ গোটেই দিনটো কি কৰিলোঁ দেখালোঁ। যদি আপোনালোকৰ ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো দবাই দিব, মোৰ যাতে ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। সেইকাৰণে শুভৰাত্ৰি।